নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল গভৰ্ণমেণ্ট জব ইনফৰমেশ্যনলৈ আজি আমি আলোচনা কৰিম নতুনকৈ পদ মুকলি হোৱা জবসমূহৰ বিষয়ে। যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'সমূহ সকলোলৈ শ্বেয়াৰ কৰি দিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। KVS and NVS Recruitment 2025 14,967টা টিচিং আৰু নন টিচিঙৰ পোষ্ট মুকলি হৈছে। দ্য চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন CBSE বৰ্ডৰ ফালৰ পৰা মুকলি কৰিছে এই পদসমূহ, আৰু কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয় সমিতিৰ ফালৰ পৰা এই পদসমূহ মুকলি কৰিছে। যিসকল ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেওঁলোকে ইয়াত আবেদন অনলাইন যোগে কৰিব পাৰিব। 4 ডিচেম্বৰ লাষ্ট ডেট হয় ইয়াত। আৰু অৰ্গেনাইজেশ্যনটো হৈছে কেন্দ্ৰীয় বিদ্যালয় সংগঠন আৰু নৱোদয় বিদ্যালয় সমিতি। পোষ্ট টাইপ হৈছে টিচিং আৰু নন টিচিং। টোটেল পোষ্ট আছে 14,967টা। এপ্লিকেশ্যন মোড অনলাইন যোগে আবেদন কৰিব পাৰিব। লাষ্ট ডেট 4 ডিচেম্বৰ আগত আপোনালোকে আবেদনসমূহ কৰি ল'ব। আৰু কণ্ডাক্টিং বডি হৈছে CBSE। প্ৰথম পোষ্টটো হৈছে প্ৰিন্সিপাল। 134টা KVSত আছে আৰু 93টা NVSত আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত মাষ্টাৰ ডিগ্ৰী উইথ 50% মাৰ্ক, BEd উইথ 50% মাৰ্ক, বা 3 year ইণ্টিগ্ৰেটেড BEd MAd উইথ 50% মাৰ্ক, বা 4 year ইণ্টিগ্ৰেটেড ডিগ্ৰী উইথ BEd কম্পনেণ্ট। এক্সপিৰিয়েঞ্চ এজ প্ৰিন্সিপাল, ভাইচ প্ৰিন্সিপাল, PGT এজ পাৰ KVS and NVSৰ নৰ্মছত। ৱৰ্কিং নলেজ হিন্দী আৰু ইংলিছ থাকিব লাগিব, আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চি থাকিব লাগিব। আৰু 2 নম্বৰ পোষ্ট হৈছে ভাইচ প্ৰিন্সিপাল। টোটেল পোষ্ট আছে 58টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী লগতে 50% মাৰ্ক, BEd উইথ 50% মাৰ্ক, ইণ্টিগ্ৰেটেড BEd আৰু MAd। এক্সপিৰিয়েঞ্চ এজ VP PGT, লেকচাৰাৰ এজ স্পেচিফাইড হিন্দী এণ্ড ইংলিছ প্ৰফিচিয়েঞ্চি, হিন্দী ইংলিছটো জনা হ'ব লাগিব। আৰু নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যনৰ ওপৰত নলেজ থাকিব লাগিব। আৰু 3 নম্বৰ পোষ্টটো হৈছে এছিষ্টেণ্ট কমিশ্যনাৰ। টোটেল পোষ্ট আছে KVSত 8টা আৰু NVSত 9টা। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে মাষ্টাৰ ডিগ্ৰী উইথ 50% মাৰ্ক আৰু BEd 50% আৰু ইণ্টিগ্ৰেটেড BEd MAd। এটলিষ্ট 3 years ছাৰ্ভিচ এজ প্ৰিন্সিপাল ইন পে লেভেল 12। নলেজ অফ কম্পিউটাৰ এপ্লিকেশ্যন, ৱৰ্কিং নলেজ অফ হিন্দী এণ্ড ইংলিছ থাকিব লাগিব। 4 নম্বৰ পোষ্টটো হৈছে পোষ্ট গ্ৰেজুৱেট টিচাৰ। টোটেল পোষ্ট আছে 1465টা KVSত আৰু 1513টা পোষ্ট আছে NVSত, আৰু 18টা পোষ্ট আছে PGTত MIL ইন NVS। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইণ্টিগ্ৰেটেড PG কোৰ্চ উইথ 50% মাৰ্ক এণ্ড BEd, আৰু মাষ্টাৰ ডিগ্ৰী উইথ 50% মাৰ্ক লগতে BEd ইণ্টিগ্ৰেটেড BEd MAd 50% মাৰ্ক। মাষ্ট টিচ ইন হিন্দী ইংলিছ মিডিয়াম, হিন্দী আৰু ইংলিছ মিডিয়ামত টিচিং কৰিব পৰা হ'ব লাগিব। আৰু PGT কম্পিউটাৰ ছায়েন্স, MSc কম্পিউটাৰ ছায়েন্স IT, MCA ME MTech 50% মাৰ্ক, BEd ইণ্টিগ্ৰেটেড BEd MAd 50%, PGT ফিজিকেল এডুকেশ্যনেল NVS, মাষ্টাৰ ইন ফিজিকেল এডুকেশ্যন MPED উইথ 50% মাৰ্ক, PGT মডাৰ্ণ ইণ্ডিয়ান লেংগুৱেজ NVSত, ইণ্টিগ্ৰেটেড PG মাষ্টাৰ ডিগ্ৰী উইথ 50% মাৰ্ক, আৰু BEd ইণ্টিগ্ৰেটেড BEd MAd। 5 নম্বৰ পোষ্টটো হৈছে 10 গ্ৰেজুৱেট টিচাৰ। টোটেল পোষ্ট আছে 2794টা KVSত আৰু 2978টা পোষ্ট আছে NVSত, আৰু লগতে 443টা পোষ্ট আছে NVS থাৰ্ড লেংগুৱেজ। এডুকেশ্যনেল কোৱালিফিকেশ্যন বিচাৰিছে ইয়াত 4 year ইণ্টিগ্ৰেটেড ডিগ্ৰী 50% মাৰ্ক, লগতে বেচেলাৰ ডিগ্ৰী উইথ 50% মাৰ্ক, ৰিকুৱাৰ্ড ছাবজেক্ট প্লাছ BEd 50%, আৰু গ্ৰেজুৱেশ্যন 50% উইথ BEd স্পেচিয়েল এডুকেশ্যন, আৰু PG উইথ 50% মাৰ্ক, ইণ্টিগ্ৰেটেড BEd আৰু MAd। এডিশ্যনেল ৰিকুৱাৰমেণ্ট CTET পেপাৰ 2 কোৱালিফিকেশ্যন। CTETত পেপাৰ 2ত কোৱালিফিকেশ্যন হোৱা হ'লেও হৈ যাব। আৰু এবিলিটি উইথ টিচ ইন হিন্দী আৰু ইংলিছ জনা হ'ব লাগিব। আৰু 6 নম্বৰ পোষ্টটো হৈছে লাইব্ৰেৰিয়ান, KVSত আছে এইটো।
টোটেল পোষ্ট 147টা এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে বেচেলাৰ ডিগ্ৰী ইন লাইব্ৰেৰী চায়েন্স এণ্ড লাইব্ৰেৰী ইনফৰমেশ্যন চায়েন্স লগতে 50% প্ৰফিচিয়েঞ্চি ইন কম্পিউটাৰ এপ্লিকেশ্যন আৰু ৱৰ্কিং নলেজ অফ হিন্দী এণ্ড ইংলিছ 7 নম্বৰ পোষ্টটো হৈছে প্ৰাইমাৰী টিচাৰ PRT আৰু KVS টোটেল পোষ্ট আছে 3365টা এডুকেশ্যনেল কোৱালিফিকেশ্যন চিনিয়ৰ ছেকেণ্ডেৰী 50% প্লাছ 2 year DLED আৰু সিনিয়ৰ সেকেন্ডারি 50% প্লাস 4 year DLED BLED আৰু সিনিয়ৰ সেকেন্ডারি 50% প্লাস 2 years স্পেশাল এডুকেশন ডিপ্লোমা ICI লগতে সেন্ট্রাল টেটত পেপার 1 কোয়ালিফিকেশন হোৱা হলেও হ'ব এবিলিটি টু টিচ ইন হিন্দি ইংলিশ জনা হ'ব লাগিব নন টিচিং পোষ্ট 8 নম্বৰ পোষ্ট টোটেল পোষ্ট আছে 1155টা KVS আৰু 787টা আছে NVS এডুকেশ্যনেল কোৱালিফিকেশ্যন আছে ৰেফাৰ টু ইয়াত এডুকেশ্যনেল নন টিচিংৰ কাৰণে এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইয়াত দিয়া হোৱা নাই অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে চাব পাৰিব এখন অফিচিয়েল নটিফিকেশ্যন দিয়া আছে তাৰ লিংকটো ডিসক্ৰিপশ্যনত দিয়া থাকিব তাত গৈ চাব পাৰিব আৰু এজ লিমিট দিয়া আছে পোষ্ট ওয়াইজ প্ৰিন্সিপালৰ কাৰণে 35 পৰা 50 ইয়াৰ্ছলৈকে ভাইস প্ৰিন্সিপালৰ কাৰণে 35 পৰা 45 লৈকে আৰু এছিষ্টেণ্ট কমিছনৰ কাৰণে 45 ইয়াৰ্ছ NVS আৰু KVS 50 ইয়াৰ্ছ PGT কাৰণে 40 ইয়াৰ্ছ TGT কাৰণে 35 ইয়াৰ্ছ লাইব্ৰেৰিয়ানৰ কাৰণে 35 ইয়াৰ্ছ PRT কাৰণে 30 ইয়াৰ্ছ আৰু নন টিচিংৰ কাৰণে ইয়াত পাৰ পোষ্টৰ যেটো মানে এজ লিমিট দিয়া আছে এটো অফিচিয়েল নটিফিকেশনখনত পাব ইয়াত দিয়া হোৱা নাই আৰু এজ ৰিলেক্সেশন দিয়া আছে OBC NCL কাৰণে 3 ইয়াৰ্ছ SC ST বাবে 5 ইয়াৰ্ছ PWBD কাৰণে 10 ইয়াৰ্ছ PWBD OBC কাৰণে 13 ইয়াৰ্ছ আৰু PWBD SC ST কাৰণে 15 ইয়াৰ্ছ এপ্লিকেশন ফিজ দিয়া আছে এসিস্টেন্ট কমিশনাৰ প্ৰিন্সিপাল ভাইস প্ৰিন্সিপালৰ কাৰণে এক্সামিনেশন ফিজ 2300 আৰু প্ৰসেসিং ফিজ 500 আৰু PGT TGT PRT লাইব্ৰেৰিয়ানৰ কাৰণে 1500 আৰু প্ৰসেসিং ফিজ 500 আদান নট টিচিং পোষ্টৰ কাৰণে এক্সামিনেশন ফিজ 1200 আৰু প্ৰসেসিং ফিজ 500 আৰু কেনে ধৰণে এপ্লাই কৰিব লাগে ইয়াত দিয়া আছে অফিচিয়েল পৰ্টেলত গৈ পেলাই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু ইম্পৰ্টেন্ট ডেটটো দিয়া আছে ইয়াত ষ্টাৰ্টিং ডেট 14 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 4 ডিসেম্বৰ 11টা 50 লৈকে আপোনালোকে আবেদন কৰিব পাৰিব আৰু ভিডিওটো সম্পূৰ্ণ চাই থকাৰ বাবে ধন্যবাদ আৰু যিসকলে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু যদি ভিডিওটো ভাল লাগিছে তেন্তে লাইক কৰি দিব ধন্যবাদ